নমস্কাৰ, আপোনালোকে চাই আছে NS Daily 24x7। এই মুহূৰ্তত জনাইছোঁ 18 ছেপ্টেম্বৰৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। এছিয়া কাপত বৃহৎভাৱে জয়লাভ কৰিছে ভাৰতৰ বৃহৎ জয়লাভ এছিয়া কাপত। জনাইছোঁ এটা বিগ ব্ৰেকিং নিউজ, এটা গুৰুত্বপূৰ্ণ খবৰ। এছিয়া কাপত ভাৰতৰ বৃহৎ জয়লাভ। 50 ৰানতে অল আউট হ'ল শ্ৰীলংকা। 50 ৰানত অল আউট হৈছে শ্ৰীলংকা। শ্ৰীলংকাৰ বিৰুদ্ধে বেটে বলে উজলিছে ভাৰতৰ খেলুৱৈ। জনাইছোঁ 18 ছেপ্টেম্বৰৰ এটা গুৰুত্বপূৰ্ণ খবৰ। মহম্মদ সিৰাজৰ বলত ধৰাশায়ী হ'ল শ্ৰীলংকাৰ বেটছমেন। এই মুহূৰ্তত জনাইছোঁ 18 ছেপ্টেম্বৰৰ এটা পৰৱৰ্তী খবৰ। অসমৰ যুৱক যুৱতীক দিয়া হ'ব লাখ লাখকৈ টকা। অসমৰ যুৱক যুৱতীক চৰকাৰে প্ৰদান কৰিব লাখ লাখ টকা। নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা সুখবৰ, এটা ভাল খবৰ। লাখ লাখ যুৱক যুৱতীক 5 লাখ টকা দিব হিমন্ত চৰকাৰে। এই বুলি মন্তব্য কৰিছে হিমন্ত চৰকাৰে। মাত্ৰ 6 দিনৰ পাছতে কৰিব পাৰিব আবেদন। এই টকাৰ কাৰণে মাত্ৰ 6 দিন পিছত আপোনালোকে কৰিব পাৰিব আবেদন। 1 লাখ যুৱক যুৱতীক 5 লাখকৈ টকা দিয়া হ'ব হিমন্ত চৰকাৰে, এই বুলি ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ অধীনত লাভ কৰিব এই ধন। ধন লাভ কৰিবলৈ 23 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব পঞ্জীয়ন। এই মুহূৰ্তত জনাইছোঁ 18 ছেপ্টেম্বৰৰ পুৱাৰ এটা গুৰুত্বপূৰ্ণ খবৰ। 1 লাখ যুৱক যুৱতীক 2 লাখকৈ টকা দিয়া হ'ব। প্ৰথম বছৰত 1 লাখ যুৱক যুৱতীক দিয়া হ'ব 2 লাখ, 3 লাখ আৰু 5 লাখকৈ টকা। জনাইছোঁ 18 ছেপ্টেম্বৰৰ পুৱাৰ এটা গুৰুত্বপূৰ্ণ খবৰ। এটকাও সুত নিদিয়াকৈ পাব 5 লাখ টকা। কেবিনেট অনুমোদন এই সিদ্ধান্ত। ব্যৱসায় বাণিজ্য কৰিবলৈ চৰকাৰে দিব এই ধন। জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ আৰু আপোনালোকে চাই আছে NS Daily 24x7। 500 আৰু 1 লাখ যুৱক যুৱতীয়ে পাব এই সুবিধা। এই মন্তব্য কৰিছে হিমন্ত চৰকাৰে। নমস্কাৰ, আপোনালোকে চাই আছে NS Daily 24x7 আৰু 50% সুদবিহীনভাৱে দিব চৰকাৰে আৰু 50% দিব বেংকে। 5 বছৰলৈ দিব নালাগে সুদ। এতিয়া জনাইছোঁ 18 ছেপ্টেম্বৰৰ এটা পৰৱৰ্তী খবৰ। এতিয়াৰ পৰা স্থায়ীভাৱে লাভ কৰিব 450 টকাত ৰন্ধন গেছৰ চিলিণ্ডাৰ। এই মুহূৰ্তত জনাইছোঁ 18 ছেপ্টেম্বৰৰ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ। এতিয়াৰ পৰা লাভ কৰিব স্থায়ীভাৱে 450 টকাত ৰন্ধন গেছৰ চিলিণ্ডাৰ। এই মাহৰ পৰাই সদায়ে 450 টকাতে পাই থাকিব চিলিণ্ডাৰ। স্থায়ীভাৱে 450 টকাতে লাভ কৰি থাকিব চিলিণ্ডাৰ। এই ব্যৱস্থা আজিৰে পৰা কাৰ্যকৰী কৰা বুলি ঘোষণা শিৱৰাজ সিং চৌহানৰ। জনাইছোঁ 18 ছেপ্টেম্বৰৰ এটা গুৰুত্বপূৰ্ণ খবৰ। লাডলি বেহেন পৰ্টেলত পঞ্জীয়ন কৰিব লাগিব এই সুবিধা লাভ কৰাৰ বাবে। পূৰ্বৰে পৰা গেছৰ সংযোগ থকা সকলেও লাভ কৰিব 450 টকাতে চিলিণ্ডাৰ। উজ্জ্বলা আঁচনিৰ অধীনৰ মহিলাসকলেও লাভ কৰিব 450 টকাতে চিলিণ্ডাৰ। আজিৰে পৰা 450 টকাত গেছ চিলিণ্ডাৰ পাব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে। এতিয়া জনাইছোঁ আজিৰ পৰৱৰ্তী খবৰ, এটা বিগ ব্ৰেকিং নিউজ। কংগ্ৰেছে কৰিছে কেইবাটাও ডাঙৰ মন্তব্য। জনাইছোঁ 18 ছেপ্টেম্বৰৰ এটা গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছে কি মন্তব্য কৰিলে এই মুহূৰ্তত আমি আপোনালোকক গ্ৰাফিক্সৰ মাধ্যমত দেখুৱাইছোঁ। তেলেংগানাত কংগ্ৰেছৰ নিৰ্বাচনী ৰণদংগা। জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। হেজাৰ হেজাৰ জনতাক 5টাকৈ বৃহৎ গেৰাণ্টি দিলে ছোনিয়া গান্ধীয়ে। কংগ্ৰেছ চৰকাৰ হ'লে মহিলাক 500 টকাতে গেছ চিলিণ্ডাৰ দিব, এই বুলি মন্তব্য কৰিছে কংগ্ৰেছ চৰকাৰে। প্ৰতিমাহে 2500 টকাকৈ লাভ কৰিব তেলেংগানাৰ লাখ লাখ মহিলাই। জনাইছোঁ 18 ছেপ্টেম্বৰৰ এটা গুৰুত্বপূৰ্ণ খবৰ। বিনামূলীয়া চৰকাৰী বাছ যাত্ৰাৰ সুবিধা লাভ কৰিব মহিলাসকলে। অসহায় বিধৱা দিব্যাংগ মহিলাই লাভ কৰিব 4000 টকাৰ পেঞ্চনৰ সুবিধা। 10 লাখ টকাৰ স্বাস্থ্য বীমা লাভ কৰিব হেজাৰ হেজাৰ মহিলাই। জনাইছোঁ 18 ছেপ্টেম্বৰৰ এটা গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে চাই আছে NS Daily 24x7 আৰু আপোনালোকক জনাইছোঁ পুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ।